বন্ধুসকল আজি আকৌ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু এটা নতুন খবৰ আৰু সেয়া হৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে আসাম মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ বোৰ্ডে দিয়া কিছুমান কোৰ্স DMLT, BMLT and BPT means Diploma in Medical Laboratory Technology and Bachelor of Medical Laboratory Technology and Bachelor of Physiotherapy এই কোর্স তিনিটাৰ কাৰণে যিসকল ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিছিল সেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মই এটা সুখবৰ লৈ আহিছোঁ আৰু হেয়া হৈছে এই কোৰ্সৰ কাৰণে এপ্লাই কৰা ছাত্ৰ ছাত্ৰীসকলক টোটাল DMLT ৰ কাৰণে 172 জন ছাত্ৰ সিলেকশন হৈছে আৰু BMLT ৰ কাৰণে 29 জন ছাত্ৰ সিলেকশন হৈছে আৰু BPT ৰ কাৰণে 29 জন ছাত্ৰ সিলেকশন হৈছে গতিকে এই সিলেকশন হোৱা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এডমিশন দিব গতিকে এডমিশনৰ কাৰণে হিহঁতক কাউন্সেলিংত মাতিছে তাৰ কাৰণে কাউন্সেলিং ডেট ফিক্সড কৰিছে আসাম মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ডে আৰু কাউন্সেলিং ডেট হৈছে 9 অক্টোবৰ 2018 সময় 10টা বজাত ভেনু অফিস অফ দি আসাম মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ড নিয়াৰ সিংহা লজ RG বৰুৱা ৰোড গুৱাহাটী গণেশগুৰি আৰু ছাত্ৰ ছাত্ৰীসকলে কিছুমান ডকুমেন্ট কেৰি কৰিব লাগিব আৰু হেয়া হৈছে মাৰ্কশিট এডমিট কাৰ্ড এণ্ড সাৰ্টিফিকেট অফ HSLC এণ্ড হায়াৰ সেকেন্ডাৰী আৰু ছাত্ৰ ছাত্ৰী যিজন ছাত্ৰই সিলেকশন হৈছে সেই ছাত্ৰজনে ফ্যামিলি এনুৱেল ইনকাম সাৰ্টিফিকেট লগত লৈ যাব লাগিব ইয়াৰ উপৰিও আৰু কিছুমান বস্তুৰ প্ৰয়োজন হ'ব বা কিছুমান ডকুমেন্টৰ প্ৰয়োজন হ'ব আৰু কি কৰিব লাগিব সেই বিষয়ে মই এই ভিডিওটোৰ ডেসক্ৰিপশনত দি দিছো আপোনালোকে চাই ল'ব পাৰে আৰু যিজন ব্যক্তি মোৰ এই চেনেলত প্ৰথম আপোনালোকক ৰিকুৱেষ্ট কৰিছো প্ৰথমে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰক আৰু এনেকুৱা ধৰণৰ আগত আৰু নতুন আপডেট বিলাক পাবলৈ হলে আপোনালোকৰ বেল বটনটো টিপি আপোনালোকৰ নটিফিকেশনটো অন কৰি থৈ দিয়ক আৰু মই এনেকুৱা ধৰণৰ ভাল ভিডিও আপোনালোকৰ মাজলৈ লৈ আহি আছো